নমস্কাৰ মই নিবেদিতা বৰা স্বাগতম জনাইছো ডি নিউজ আৰু ডি নৰ্থ ইষ্টলৈ ভাৰতৰ মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক খোজ পেলাবলৈ গৈ আছে ভাৰতে হয় ভাৰতৰ মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক নতুন অধ্যায় কিয়নো আজি দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত ৰকেটৰ উৎক্ষেপণ হ'ব আৰু ইতিমধ্যে উৎক্ষেপণ হৈছে আৰু 11:30 লগে লগে হেয়া উৎক্ষেপণ হোৱাৰ কথা আছিল শ্ৰী হৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ সেই বিক্ৰম 1 আৰু পুৱা 11:30 লগে লগে উৎক্ষেপণ হয় ৰকেটটো হয় আজি উৎক্ষেপণ হয় ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট স্কাইৰুট এৰোস্পেচৰ বিক্ৰম 1 শ্ৰী হৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ ৰকেটটো আৰু পুৱা 11:30 লগে লগে উৎক্ষেপণ ৰকেট হয় ভাৰতৰ মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ ইতিমধ্যে সূচনা হৈছে আৰু আজি দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত ৰকেটৰ উৎক্ষেপণ কৰা হৈছে ভাৰতৰ মহাকাশ যাত্ৰাৰ বাবে ই এক ঐতিহাসিক মুহূৰ্ত আৰু পুৱা 11:30 স্কাইৰুট এয়াৰস্পেচে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত কক্ষপথীয় উৎক্ষেপণ বাহন বিক্ৰম 1ৰ প্ৰথম উৎক্ষেপণ সম্পন্ন কৰে আৰু এই চাৰি স্তৰ বিশিষ্ট ৰকেটটো দ্ৰুত আৰু চাহিদা অনুসৰি উৎক্ষেপণ সেৱা আগবঢ়াব পৰাকৈ ডিজাইন কৰা হৈছে আৰু এই যে অভিযানে ভাৰতৰ যুৱ প্ৰজন্মৰ প্ৰতিভা দৃঢ় সংকল্প আৰু উদ্যোগশীল মনোভাৱৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে একে সময়তে এই কথাও স্পষ্ট কৰিছে যে মহাকাশ খণ্ডত কৰা সংস্কাৰসমূহে উদ্ভাৱন আৰু উদ্যোগৰ বাবে নতুন সুযোগ মুকলি কৰিব আৰু বিক্ৰম 1ৰ সফল উৎক্ষেপণৰ বাবে স্কাইৰুট এয়াৰস্পেচৰ সমগ্ৰ দলটো এতিয়া ধন্যবাদ জনাইছে সকলোৱে আৰু বিক্ৰম একে সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰি ইতিহাস সৃষ্টি কৰক আৰু নতুন প্ৰজন্মৰ উদ্ভাৱকসকলক অনুপ্ৰাণিত কৰিব বুলি এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক ছ'চিয়েল মিডিয়াৰ পোষ্টৰ যোগে শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে হয় বিক্ৰম 1 মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ হিচাপে এতিয়া পৰিলক্ষিত হৈছে বিক্ৰম 1 হৈছে ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে উন্নয়ন কৰা কক্ষপথীয় উৎক্ষেপণ আৰু হয় ইয়াক অৰবিটেল লঞ্চ ভেহিকল বুলিও কোৱা হয় ইয়াক হায়দৰাবাদস্থিত মহাকাশ প্ৰযুক্তি প্ৰতিষ্ঠান স্কাইৰুট এয়াৰস্পেচে নিৰ্মাণ কৰিছে এই ৰকেটৰ নাম ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক বিক্ৰম সাৰাভাইৰ নামত ৰখা হৈছে আৰু ইয়াৰ প্ৰথম অভিযান মিছন আগমন ভাৰতৰ দ্ৰুত বিকাশমান ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত কৰা হৈছে আৰু প্ৰায় 22 মিটাৰ উচ্চতাৰ বিক্ৰম 1 হৈছে চাৰি স্তৰ বিশিষ্ট ৰকেট যি নিম্ন কক্ষপথলৈ ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ডিজাইন কৰা হৈছে আৰু এই ৰকেটে সৰ্বাধিক 350 কিলোগ্ৰাম ওজনৰ পেলট বহন কৰিব পাৰে সেয়েহে এই বাণিজ্যিক বৈজ্ঞানিক আৰু প্ৰযুক্তি প্ৰদৰ্শনীমূলক অভিযানৰ বাবে উপযোগী আৰু ৰকেটটোত কাৰ্বন ফাইবাৰ কম্পোজিট গাঁথনিৰ দৰে আধুনিক সামগ্ৰীও ব্যৱহাৰ কৰা হৈছে যাৰ ফলত ওজন হ্ৰাস পোৱাৰ লগতে কাৰ্যক্ষমতাও বৃদ্ধি পাইছে আৰু মিছন আগমন মূলতঃ এক প্ৰযুক্তি প্ৰদৰ্শনীমূলক অভিযান এই অভিযানৰ লক্ষ্য হৈছে ৰকেটটোৰ প্ৰপালচন ব্যৱস্থা এভিঅক্সিন গাইডেন্স নেভিগেশ্যন আৰু নিয়ন্ত্ৰণ প্ৰযুক্তিৰ সফলতা পৰীক্ষা কৰা আৰু এই অভিযান সফল হলে বিশ্বব্যাপী বাণিজ্যিক উৎক্ষেপণ বজাৰত ভাৰতৰ স্থান অধিক শক্তিশালী হোৱাৰ লগতে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণো অধিক উৎসাহিত হ'ব বুলি জানিব পৰা গৈছে আৰু বিক্ৰম 1ৰ বিকাশে ভাৰতৰ মহাকাশ ষ্টাৰ্টআপ পৰিৱেশত হোৱা দ্ৰুত অগ্ৰগতিক প্ৰতিফলিত কৰিছে আৰু লগতে মহাকাশ খণ্ডত চৰকাৰী সংস্থা আৰু ইছৰোৰ সহযোগিতাত স্কাইৰুট এয়াৰস্পেচৰ দৰে প্ৰতিষ্ঠানসমূহে বিশ্বজুৰি উপগ্ৰহ ছেটেলাইট অপাৰেটৰসকলৰ বাবে মহাকাশত প্ৰৱেশ অতি সুলভ আৰু নিৰ্ভৰযোগ্য কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জানিব পৰা গৈছে আৰু বিক্ৰম 1 কেৱল এটা উপগ্ৰহ নহয় কৃত্ৰিম উপগ্ৰহ নহয় ই ভাৰতৰ উদ্ভাৱন আৰু বিশ্বৰ মহাকাশৰ উদ্যোগত এক আশাৰ শক্তি হিচাপে ভাৰতক আত্মপ্ৰকাশ কৰাত
সুযোগ দিয়াইছে আৰু এই অভিযানৰ সফলতাই ভৱিষ্যতে বাণিজ্যিক মহাকাশ অভিযানৰ নতুন দুৱাৰ মুকলি কৰাৰ লগতে নতুন প্ৰজন্মৰ যিসকল বিজ্ঞানী আৰু অভিযন্তা সেই সকলকো এতিয়া অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে আৰু আজি দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত ৰকেটৰ উৎক্ষেপণ কৰা হৈছে পুৱা 11:30 লগে লগে স্কাইৰুট এয়াৰস্পেচে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত কক্ষপথীয় উৎক্ষেপণ বাহন বিক্ৰম 1ৰ প্ৰথম উৎক্ষেপণ সম্পন্ন কৰিছে আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছচিয়েল মিডিয়া যোগে এক পোষ্ট কৰি লিখিছে যে স্তৰ বিশিষ্ট ৰকেটটোৰ দ্ৰুত আৰু চাহিদা অনুসৰি উৎক্ষেপণ সেৱা আগবঢ়াব পৰাকৈ ডিজাইন কৰা হৈছে আৰু এই অভিযানে আমাৰ যুৱ প্ৰজন্মৰ প্ৰতিভা দৃঢ় সংকল্প আৰু উদ্যোগশীল মনোভাৱৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে আৰু বিক্ৰম 1ৰ সফল উৎক্ষেপণৰ বাবে স্কাইৰুট এয়াৰস্পেচৰ সমগ্ৰ দলটোক আন্তৰিক শুভেচ্ছা জনাইছো আৰু বিক্ৰম 1 সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰক আৰু লগতে ইতিহাস সৃষ্টি কৰক আৰু নতুন প্ৰজন্মৰ উদ্ভাৱকসকলক অনুপ্ৰাণিত কৰক বুলি তেওঁ ছচিয়েল মিডিয়াৰ পোষ্টযোগে জানিবলৈ দিছে আৰু হয় আজি উৎক্ষেপণ হৈছে ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট স্কাইৰুট এৰোস্পেচৰ বিক্ৰম 1 আৰু শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছে আৰু পুৱা 11:30 লগে লগে উৎক্ষেপণ কৰা হয় ৰকেটটো I am Rajiv Jyoti. I am Director Technical in Space, working with InSpace for the last 4 years, and we are seeing the growth of the private sector. How we started the startup companies, which are hardly 5 or 6 companies, and today we have more than 400 startups. This has happened only because the government space reforms happened in 2020, and therein the InSpace was formed in 2022. And which was inaugurated by our Honorable Prime Minister, and the vision of our Honorable Prime Minister is getting implemented here, wherein we are seeing now the outcome of our space policy. The Skyroot, which is now going to launch its first maiden launch vehicle, which will be first of its kind, and not only in India but also outside. Hardly any 1 or 2 countries are there which are having a small satellite launch vehicle. If this succeeds, this is going to give a boost to both small satellites as well as the small launch vehicles market. How can this be for the market, particularly on the... Going to add value, because if the number of satellites which are going to increase, because there are a lot of requirements because of the applications of the satellite application which is required for the common citizen. And if the number of satellite increases, then we need more and more launch vehicles. And not only in India but also they can feed to the global requirement. So it is going to be give a traction or acceleration to the whole ecosystem of the space. We are going to get more and more application, more and more satellites, more and more launches. So ultimately it will be useful for all the space ecosystem. Private satellites. Yeah, so many companies are working right now as we speak on the communication satellite, also on PNT satellites, also on the Earth observation satellite, and they are all going to get ready by another 2 to 3 years, depending upon their TRL level, and we are expecting that this will be growing further, and they will be creating a market for the launch vehicle. So I think the Skyroot has developed its own vehicle, very indigenously, completely designed, built, and fabricated, and everything done by themselves. And more of the local industries have been utilized, and I think the even assembly integration also has been done by them. InSpace and ISRO has been more like an enabler, giving them facilitating all the facilities which are required for the launching, also for required which are for their test facilities which are made available to them. Are there, but right now their objective is not only for the payload, but it is more towards proving the launch vehicle. So the more focus of both our InSpace as well as Skyroot is towards that the launch getting ready for the production once this vehicle get fully successfully deployed by injecting this current satellites into the orbit. So I think we are targeting that our decadal vision is already there, where we are saying that we are going to have a
complete Viksit Bharat also. We are also talking about space economy. What will the space economy at that time? And we also want India to become a global hub. So all that is going to happen. That all more and more policies as well as more and more private companies like this, if comes, definitely we can take the lion's share of the global market. Flat for sale. 3 BHK flat available in first and second floor at Pragya Residency. Ready to move. Beltola Bhetapura Road, Sanjuki Bailen. For enquiry, please contact 8822-431840 700-2464-789. Office address, Pragya Associates, house number 64, first floor, Shantipot, Bortila, Borbari VIP Road near Pratiksha Hospital, Guwahati, 781036. স্বাস্থ্য সেৱাত এটা ভাল চাকৰি আৰু ভৱিষ্যত গঢ়িব বিচাৰিছে স্বাগতম পিউছ গ্ৰুপ অফ ইনষ্টিটিউচনলৈ যি শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি গুৱাহাটীৰ সৈতে সংযুক্ত 2003 চনৰ পৰা ফিজিঅথেৰাপি নাৰ্ছিং আৰু পেৰামেডিকেল ছায়েন্সৰ ক্ষেত্ৰত অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিচিত